নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া জিউটি চিত্ৰখন ইয়াতে আছে। আজি শিশুসকলে অঁকা প্ৰদৰ্শনী, ছবিৰ প্ৰদৰ্শনী। আমি ইয়ালৈ আহিলোঁ, এয়া হাজবেণ্ডে আমাক থৈ গ'ল। চাই থাকক ভিডিঅ'টো, শেষলৈ চাব। আহি পাই গ'লোঁ আমাৰ গন্তব্যস্থান। ইমান ধুনীয়াকৈ সজাইছে, আৰ্টবোৰ ধুনীয়াকৈ গছতো দিছে, গছত ইমজিবোৰ আঁকি দিছে। আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈ চাব আৰু এতিয়া চাই থাকক, কেনেকুৱা পাই মোক জনাব। আহকচোন, উপভোগ কৰক। আমাৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিম। আজি আমি ৰমণী কলা নিকেতন আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ পৰা আমি এখন আৰ্টৰ প্ৰদৰ্শনী পাতিছোঁ। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিল্পীসুলভ মনেৰে সৃষ্টি কৰিছে। লাহে লাহে আৰম্ভ হ'ল এক্সিবিশ্যনৰ কাৰ্যসূচী। এয়া চাওকচোন, গছডাল ইমান ধুনীয়াকৈ ইমজিবোৰেৰে সজাই দিছে আৰু শিশুবিলাকে অঁকা ছবিবোৰ গছত কি ধুনীয়াকৈ ওলোমাই দিছে। চাবলৈ খুবেই ভাল, এটা ধুনীয়া পদক্ষেপ। ছাৰহঁতৰ এই পদক্ষেপটো খুবেই ভাল লাগিছে। ষ্টুডেণ্টবিলাকক, ছাত্ৰ ছাত্ৰীবিলাকক উৎসাহিত কৰি তুলিব। এনেকুৱা পদক্ষেপবিলাক হ'ব লাগে। শিশুবিলাকৰ মানসিক ডেভেলপমেণ্টৰ কাৰণে এইটো এটা ভাল পদক্ষেপ বুলি মই ভাবোঁ আৰু মই খুবেই আনন্দিত। মোৰ ছোৱালীজনী এইখন স্কুলৰ ছাত্ৰী। মোৰ খুবেই ভাল লাগিছে। ৰমণী আৰ্ট কলাক মই ধন্যবাদ দিছোঁ। ইয়াতে যাবৰ বাবে ময়ো সুবিধাকণ পালোঁ ছোৱালীজনীৰ জৰিয়তে। খুবেই ভাল লাগিছে। আজিৰ দিনটো বহুত ভাল লাগিল। ভিডিঅ'টোৰ জৰিয়তে শিশুসকলৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সহায় সহযোগিতা কৰিব আৰু আমাৰ এই কামত আপোনালোকৰ নিজৰ সন্তানসকলৰ এই যি কাম, এই কামত উৎসাহ আৰু প্ৰেৰণা দিব। আমাৰ দীপাংকৰৰ দৰে সন্তানক, দীপাংকৰ ছাৰ আপোনালোকৰ সকলোৰে প্ৰিয় আৰু তেওঁৰ জন্মদাত্ৰী মাতৃৰ নামতে এয়া উৎসৰ্গা কৰিছে। মা, আপোনালোকে জানে পৃথিৱীৰ আটাইতকৈ মিঠা শব্দ মা আৰু নিৰাপত্তাৰ শব্দ মা। আৰু সেই মাক ধাৰ সোজা কেতিয়াও সম্ভৱ নহয়, কিন্তু আমাৰ সন্তানসকলৰ কিছু পৰিমাণে দায়িত্ব থাকে আৰু সেয়েহে এয়া দীপাংকৰ ছাৰৰ এক অশ্ৰু শ্ৰদ্ধাঞ্জলি তেখেতলৈ। তেখেতে এই নিকেতনখনৰ নাম ৰাখিছে ৰমণী কলা নিকেতন। ইয়াৰে 4টা শাখা আছে। বিভিন্ন শাখাৰ কেইটাৰ লগত মই ছাত্ৰ ছাত্ৰীসকলৰ দেখি থাকোঁ ভ্ৰাম্যমান যন্ত্ৰতহে। মই যিটো শাখাৰ লগত জড়িত সেয়া আছে কাহিলীপাৰা জাতীয় বিদ্যালয়ৰ লগত। আৰু তেখেতে যেতিয়া কৈছিল যে শাখাৰ নামটো একেই ৰাখিম, মই কোনো ধৰণৰ আপত্তি কৰা নাছিলোঁ, কিয়নো মা একেই। মোৰ মা, তেখেতৰ মা, মায়ে আৰু মাৰ দৰে কোনেও হ'ব নোৱাৰে। সেয়েহে আহক আমি ছাৰৰ মাকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিম। তেখেতক বন্তি প্ৰজ্বলন কৰিবলৈ আগবঢ়াই নিব আমাৰ ষ্টুডেণ্ট দুজনীয়ে, সহায় কৰি দিব বন্তি প্ৰজ্বলন কৰাত। আহা, তোমালোক দুটা আহা। এই চেগতে তেখেতক এখন ফুলাম গামোচা আৰু এটি মহানিমৰ বৃক্ষৰ পুলিৰে সম্বৰ্ধনা জনাব আমাৰ ছাত্ৰীগৰাকীয়ে। এয়া গীতুমণি গোস্বামী ডাঙৰীয়া, এটি হাত চাপৰি দিয়ক। আৰু এটি মহানিমৰ পুলিৰে আমি তেখেতক সম্ভাষণ জনাইছোঁ আমাৰ ফালৰ পৰা। এইবাৰ সিনহা বাইদেউক এখনি ফুলাম গামোচাৰে আমাৰ নিকেতনৰ ছাত্ৰীয়ে সম্বৰ্ধনা জনাব আৰু লগতে এটি মহানিমৰ পুলি দিব। আমাৰ উদ্দেশ্য এই গছপুলিটো বাইদেৱে ঘৰত খুব সযতনে ৰুব আৰু আমি জানিছোঁ যে
বায়ু প্ৰদূষণ মুক্ত হোৱাত এই গছপুলিয়ে সহায় কৰে আমাৰ ইয়াৰ পৰাই এক অতি যৎকিঞ্চিত প্ৰচেষ্টা ধন্যবাদ গগৈ ছাৰদেৱ তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দীপাংকৰ ছাৰে ৰাতুল ছাৰদেৱ আৰু এটি ফুলৰ পুলিৰে সম্বৰ্ধনা জনাব আমাৰ ছাত্ৰজনে নুনমাটিত এখন সভা আছিলে সেইখন কৰি আহি দীপাংকৰ বৰদলৈ কথা পেলাব নোৱাৰি ইয়াত উপস্থিত হৈছোহি ইয়াত শিল্পী বহুত দেখিছোঁ বহুতৰ গ্লেমাৰ আছে টকা পইচা ধন দৌলত বহুত আছে কিন্তু শিল্পী পাবলৈ অলপ দিগদাৰ দীপাংকৰৰ এই শিল্পী সুলভ মনটো আছে মনটো খুব সুন্দৰ আপোনালোকে নিশ্চয় জানে চবকে সুন্দৰ ব্যৱহাৰ কৰে সেইকাৰণে ভাল লাগে আৰু মানুহ আপোনালোকে লক্ষ্য কৰিব আজি মই কৈ গৈছোঁ দীপাংকৰ বৰদলৈ এটা সময়ত বহুত নাম কৰিব অসমৰ কাৰণে বহুত মানুহক মানে বুকু ফিন্দাই অহংকাৰ নাই তেওঁৰ একদম সহজ সৰল মানুহ আৰু এই গুণটোৱে মানুহক বহুত ওপৰলৈ লৈ যায় লাগিছে এনেকুৱা প্ৰচেষ্টা হয়তো আগতে কোনেও কৰা নাই বন্ধ ঘৰত হলৰ ভিতৰত হয় এনেকুৱা মুকলিকৈ কেতিয়াও কৰা নাই শিশুবিলাকৰ মনবিলাক সদায় অপেন মানে মুকলি গতিকে এনেকুৱা পৰিৱেশত কৰিলে ল'ৰা ছোৱালীবিলাকৰ মন আৰু খোল খায় কিন্তু মই তেওঁক ক'লোঁ যে তুমি মুকলিকেই কৰা ইয়াতে বেছি ভাল লাগিব তে এইটো এনেকুৱা ধৰণৰ প্ৰচেষ্টা প্ৰথম হৈছে আমাৰ ছাৰে গগৈ ছাৰে গম পাব আগত হৈছেনে নাই কিন্তু আমি দেখাত প্ৰথম এনেকুৱা প্ৰচেষ্টা হৈছে গতিকে এনেকুৱা এই প্ৰচেষ্টাই সৰু ল'ৰা ছোৱালীবিলাকক মনবিলাক খোল খুৱাব আৰু আগলৈ তেওঁলোকে আৰু আগবাঢ়ি যোৱাত সহায় হ'ব আৰু অতি ধুনীয়াকৈ আঁকিছে কম বয়সৰ 1, 2, 3, 4ত বহুত সুন্দৰ সুন্দৰ ছবি আঁকিছে বেকগ্ৰাউণ্ডটো অকণমান ঠিক কৰিব লাগিব কি ধুনীয়া চাওক দূৰৰ পৰা চাওক একদম সঁচা সঁচি লাগিছে ফলটো বেকগ্ৰাউণ্ডটো যদি অকণমান ঠিক কৰি দিয়ে আৰু ধুনীয়া লগা হ'ব তে কিছুমান আৰু সুভাষ চন্দ্ৰ বসু ধুনীয়া হৈছে অকণমান যদি ঠিক কৰিলে আমি বুজি পাইছোঁ এখন ফটো এইটো চবেই জানিব এইখন ফটো চিনি পাব চবেই কোন কাক আঁকিছে গতিকে ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান সুন্দৰ সুন্দৰ আঁকিছে আৰু এইটো ক্ৰেডিট গ'জ টু দীপাংকৰ বৰদলৈ নহয় জানো সকলোৱে হাত চাপৰি এটা দিব লাগে ইমান সৰু সৰু ল'ৰা ছোৱালীক এনেকৈ শিকোৱাটো বহুত কঠিন কাম ডাঙৰ মানুহ শিকাবলৈ ভাল সৰু ল'ৰা ছোৱালীক হাত ধৰি ধৰি শিকোৱাটো ইমান সহজ নহয় তো তেওঁৰ যে ধৈৰ্য এইটো আছে আৰু ময়ো এনেকুৱা ধৰণৰ কামবিলাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ মোক মাইকটো দিয়াৰ বাবে মানে আচলতে মই কোনো নিৰ্দিষ্ট বক্তা বা মই আচলতে কথা কোৱাৰ খুব অভ্যাস কম তেনেকৈ ক'ব নাজানো তথাপিতো দুই এষাৰ কণ আমাৰ ল'ৰা ছোৱালীহঁতক কৈ যাম বুলি আহিলোঁ আৰু গাৰ্জেনসকলকো কিছুমান আচলতে ক'বলগীয়া এই ক্ষেত্ৰত বহুত থাকে তো মই সেই বিষয়লৈহে অলপ ক'ম প্ৰথমতে মই দীপাংকৰক ধন্যবাদ দিব লাগিব এইখিনি মোক সুযোগ দিয়াৰ বাবে মোৰ আগৰ বক্তা গোস্বামী ছাৰকো ধন্যবাদ জনাইছোঁ প্ৰথম কথা হ'ল আমি ইয়াতে ছবি আঁকিবলৈ আহিছোঁ ছবি বিষয়লৈ অলপ আচলতে আমি খুব কম সংখ্যক মানুহে জানো ছবিটো আৰু ছবি কেইবাটাও ভাগ আছে অকল আপোনালোকে ইয়াত দেখিছে হয়তো ৱাটাৰ কালাৰ পেষ্টেল দি কৰা কালাৰ তাৰপিছত পেঞ্চিল শ্বেডিং এনেকুৱা কিছুমানহে দেখিছে এই গোটেইখিনি আচলতে সামূহিকভাৱে পেইণ্টিং বুলি আমি ক'ব পাৰোঁ কিন্তু তাৰ উপৰিও স্কাল্পচাৰ আছে ভাস্কৰ্য তাৰপিছত আছে ছপা চিত্ৰ আছে যিটো গ্ৰাফিক্স আৰ্ট বুলি কয় তাৰো কেইবাটাও ভাগ আছে আৰু আছে এপ্লাইড আৰ্ট যিটো ব্যৱসায়িক কলা বুলি কয় তো ব্যৱসায়িক কলাটো হ'ল বাণিজ্যিক দিশত আমি গোটেই হেৰিটো ধৰি ল'ব পাৰোঁ যেনে এডভাৰটাইজমেণ্টৰ ক্ষেত্ৰত এই ব্যৱসায়িক কলাটো আহে যিটো ক'ৰবাত চাইনবোৰ্ড এখন অঁকাৰ পৰা আৰু
মঞ্চত বিচৰা হৈছে তোমালোকৰ প্ৰমাণপত্ৰ ল'বলৈ। এই মঞ্চত কৃষ্ণা দুৱাৰা, অমৃত কৃষ্ণা বৰা মঞ্চলৈ আহা। এয়া অমিত কৃষ্ণ বৰা। অলপ সময় লাগিলে। বিশেষ কেইগৰাকীমান ব্যক্তিক আমি ধৰক গামোচা দিছোঁ, অলপ মৰম দিছোঁ ৰমণী কলা নিকেতনৰ তৰফৰ পৰা। নামটো হ'ল মোৰ মাৰ নাম। বহুতে জানে বহুতে নাজানে, মই ক'ব বিচাৰিছোঁ তাৰ বিষয়ে। ধৰক মা শিল্পী আছিল নে নাই মই নাজানো, কিন্তু মোৰ মতে শিল্পী হয়। আচলতে ধৰক প্ৰত্যেকজন ব্যক্তিও শিল্পী হয়, তেওঁলোকৰ ধৰক অলপ মনটো অলপ পলিচ কৰিলে হয়তো শিল্পী হৈ চায় তেওঁলোকে। চ' বিশেষ ব্যক্তি এগৰাকী ধৰক আমাৰ দিছপুৰ ইংলিছ হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল ছাৰক মই ধন্যবাদ জনাব বিচাৰিছোঁ ইয়াৰ পৰা। কিয় জানে, দীপাংকৰ বৰদলৈ বনাবলৈ তেওঁৰ যথেষ্ট হাত আছে। তাত নগ'লে হয়তো মই আপোনালোকৰ লগত এনেকৈ থিয় হৈ পেলাই কথাখিনি ক'ব নোৱাৰিলোঁ হয়। মই গাঁৱত পঢ়ি আহিছিলোঁ, বস্তাত পঢ়ি আহিছিলোঁ, চেমনলৈকে গাঁৱত আছোঁ। মই আহি পেলাই যে বেলেগ এখন পৃথিৱী কি কৰোঁ কথাই ক'ব নাজানো মই এতিয়া। ট্ৰাইব হৈ দেখিছে, অৰিজিনেল কাপোৰটো মই ট্ৰাইব হয়, কাৰ্বি হয় মই আচলতে। চ' গাঁৱৰ পৰা আহি পেলাই মোৰ শব্দ নলয় মুখৰ পৰা, কি ক'ম এতিয়া। ফিল্মৰ নাম এটা কওঁ, হাঁহে চবে, যি ক'লেও হাঁহে, এনেকুৱা কণ্ডিশ্যন। তাৰপিছত লাহে লাহে আৰ্টত গ'লোঁ, ছাৰহঁতৰ সান্নিধ্য পালোঁ, ৰঞ্জিত গগৈ ছাৰ, তেওঁক সান্নিধ্য পালোঁ। তাৰপিছত লাহে লাহে কালক্ৰমত গৈ পেলাই দিছপুৰ ইংলিছ হায়াৰ শিক্ষকতা। তাৰপিছত লাহে লাহে আপোনালোকৰ সন্মুখত। চ' প্ৰিন্সিপাল ছাৰ এণ্ড মেডাম, থেংক ইউ সুবিধাখন দিয়াৰ বাবে, আৰু দীপাংকৰ বৰদলৈ বুলি চিনাকি কৰি দিয়াৰ বাবে থেংক ইউ। আৰু লগতে সৰলা মেডাম প্লিজ থিয় দিয়ক। বিশ্বাস কৰক, তেওঁ আমাৰ হেডমিষ্ট্ৰেছ হয়, তেওঁ কাণত ধৰি শিকাইছে, দীপাংকৰ এইটো কৰ। ছাৰ বুলি আমি কেতিয়াও নকয়, কাণত ধৰি ঐ দীপাংকৰ এইটো কৰ। চ' থেংক ইউ মেডাম, সদায় আশীৰ্বাদ কৰি থাকিব। আৰু ধৰক যদি ভুল হয় গালি দিব ঠিকছে, যে দীপাংকৰ বেলেগ হৈ গ'ল, ঠিকছে গালি দিব মোক। চ' থেংক ইউ। সদায় মোবাইল বা এনেকুৱা ধৰণৰ বস্তুক লৈ মানে ব্যস্ত হৈ পৰিছে, সেই সময়ত এনেকুৱা এখন আৰ্টৰ জগতলৈ লৈ যোৱাটো এটা সহজ কথা নহয় বুলি কিন্তু মই অনুভৱ কৰোঁ। আটাইতকৈ ডাঙৰ কথা এই যে আৰ্টৰ ছবিবোৰ ইয়াত যে আপোনালোকে যে ওলোমাই দিছে, যে এই সৰু সৰু বাচ্চাখিনিৰ ওপৰত ইয়াৰ কিন্তু এটা প্ৰভাৱ পৰিব। সেইটোৱে প্ৰভাৱ হৈছে এওঁলোকৰ মানসিক যিটো স্বাস্থ্য, সেই স্বাস্থ্যটো গঢ় দিয়াত এই আজিৰ অনুষ্ঠানটোৱে এটা বিশেষ ধৰণৰ ভূমিকা ল'ব। এই কথাটো আপোনালোকে অনুভৱ কৰিব। সৰুতে যেতিয়া আমি ছবি আঁকিছিলোঁ, আমি হয়তো ইমানখিনি সুবিধা পোৱা নাছিলোঁ, আৰু আমি আজিৰ দৰে এনেকুৱা অনুষ্ঠান পোৱা নাছিলোঁ। আটাইতকৈ ডাঙৰ কথা, আৰু এইখিনি যে কৰিছে, ইয়াত যিসকলে আগভাগ লৈছে, যিসকলে প্ৰশিক্ষণ দিছে, তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। আৰু মই ভাবিছোঁ যে এই প্ৰশিক্ষণ আৰু এই যিটো পদক্ষেপ, এই পদক্ষেপটো ভৱিষ্যতলৈ আগুৱাই লৈ গৈ থাকক। কান্দি দিছে, মোৰো কান্দে ওলাই যাব। এয়া তেখেতৰ গোটেইকেইগৰাকী ভগ্নী, দেখিছে আপোনালোকে চকু পানীৰে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে। এই অনুষ্ঠানটো খুবেই গম্ভীৰ। সঁচাকৈয়ে মা এটি মিঠা শব্দ, এটি নিৰ্ভৰযোগ্য শব্দ এই মঞ্চতে সম্বৰ্ধনা জনাবলৈ আয়োজন কৰিছোঁ। এয়া ৰাখী নেৱাৰ, এইবাৰ এয়া পল্লৱী নেওগ, পলাশী নেওগ, তেখেত আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী। শৰ্মিষ্ঠা ভৰদাস আৰু আশা ডেকা, তেখেতসকলক সম্বৰ্ধনা জনাইছোঁ। আৰু এইবাৰ আমাৰ অন্য এগৰাকী ছাত্ৰীয়ে দীপাংকৰ। চাই থাকোঁতে আজিৰ সভা সামৰণি মাৰিবলৈ হ'ল। সকলোকে লঘু আহাৰ বিতৰণ কৰিলে। আপোনালোকে বাৰু মন কৰিছিলেনে? আজি সৰু ল'ৰা ছোৱালীখিনিক খুবেই মৰম লাগিছিলে, কাৰণ সকলোৱে কালচাৰেল ড্ৰেছ পৰিধান কৰিছিলে। সকলোৱে এতিয়া নিজ নিজ ঘৰলৈ উভতি গ'ল, আমিও ঘৰলৈ আহিলোঁ। ভিডিঅ'টো কেনে পালে জনাবচোন। যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। বাই বাই।